হাই বন্ধুসকল, আজি মই আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ নতুন ভিডিঅ' এটা লৈ। এই ভিডিঅ'টোত কোৱা হ'ব, এতিয়া যিহেতু গৰমৰ দিনত কেনেকৈ আমি সাপৰ পৰা বাচি থাকিব পাৰোঁ। সাপ বুলি ক'লে সকলোৱে ভয় খায়, নহয় জানো? কিন্তু সাপৰ পৰা কেনেকৈ বাচি থাকিব পাৰোঁ আমি সেই বিষয়ে আগতে ক'তো কোৱা নাই। সেইবোৰ কথা মোৰ নিজৰ অভিজ্ঞতাৰ পৰা আপোনালোকৰ মাজত ক'বলৈ বিচাৰিছোঁ। আজি অলপ ভাগৰ লাগি আছে অৱশ্যে, অলপমান স্কুলৰ কামত চাফ চিকুণৰ কাম এইবোৰ কৰাই আছিলোঁ। তথাপি তাৰ মাজতে মই ভাবিলোঁ আপোনালোকক কথাখিনি মই জনাই থওঁ। মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, সাপ সাধাৰণতে আমি যেতিয়া ৰাতি ফুৰিবলৈ যাওঁ, আমি এইটো চোৱা উচিত যে আমি যাতে হাতত টৰ্চ এটা লৈ যাওঁ। আন্ধাৰত খোজ দিয়াটো আমাৰ উচিত নহয়। পোহৰত আমি যাতে পোহৰ কৰি লওঁ বা হাতত টৰ্চ এটা লৈহে যাতে ৰাতি আমি ওলাই যাওঁ। আৰু প্ৰথম আমি ভাবোঁতে খুব সাৱধান হ'বই লাগিব যে ৰাস্তাত গৈ থাকিলে সাপ আমাৰ সদায় গৈ থাকোঁ, আমাৰ একো নহয় বুলি ভাবিব নালাগে। কাৰণ 100 দিনৰ ভিতৰত হয়তো 99 দিন একো নহ'ব পাৰে, কিন্তু শেষৰ এদিনতে হয়তো কিবা অঘটন হৈ যাব পাৰে। গতিকে আমি সাৱধান হোৱা উচিত। আৰু আমি তেনেকৈ ঘৰত যেতিয়া কিছুমান বস্তুত অলপ জাবৰৰ দম থাকে, খৰিৰ মাজত লুকাই থাকিব পাৰে, চিলিণ্ডাৰত পাক খাই থাকিব পাৰে, বিচনাৰ তলত থাকিব পাৰে বা তুলিৰ তলত, য'ত সাধাৰণতে সিহঁতে ছেফ বুলি সাধাৰণতে সাপে য'ত নিজে নিৰাপদ বুলি ভাবে সেইবোৰ ঠাইত লুকাই থাকে। গতিকে সেইবোৰ ঠাইত হাত দিয়াৰ আগত আমি খুব সাৱধানে চাই চিতি লোৱাটো উচিত। আৰু সাপে কিন্তু শুনা নাপায়, সাপৰ ভাইব্ৰেশ্যনত গম পায়, কম্পনত সাপে গম পায় যে কোনোবা আহিছে। গতিকে আন্ধাৰ ঠাইত ধৰি লওক গেটখনত আমি হাত দিছোঁ, হাত দিয়াৰ আগতে আমি গেটখন এবাৰ যদি হাতেৰে কঁপাই ল'ব পাৰোঁ, হাতেৰে চুই দিওঁ, গেটখন কঁপি যাব, তেতিয়া সাপ থাকিলেও আঁতৰি যাব। গতিকে সেইখিনি আমি সাৱধান হোৱাই উচিত। সাধাৰণতে সাপ আমি যিমান পাৰোঁ নামাৰাকৈ থকাটো ভাল। সাপক অপকাৰ নকৰালৈকে সিহঁতে আমাক নুখুটে। আমি ক'ব নোৱাৰাকৈ যদি সিহঁতক গচকি দিওঁ বা সিহঁতৰ অপকাৰ কৰোঁ, তেতিয়াহে আমাক সিহঁতে খুটিবলৈ আহে। এইখিনি কথা আপোনালোকে মনত ৰাখিলে নিশ্চয় সুবিধা হ'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' লৈ পেলাই মই আকৌ আহি থাকিম। আজিলৈ ইমানখিনিয়ে ক'লোঁ। এতিয়া আকৌ মোৰ কাম আছে, মই কামত যাব লাগিব। ইয়াৰ পিছত আকৌ কিছুমান নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি থাকিম। ঠিক আছে, নমস্কাৰ।